নমস্কাৰ, সুপ্ৰভাত। আজি লৈ আহিছোঁ অন্যটি মহৎ লোকৰ বাণী। আশা কৰোঁ আপোনালোকে শুনি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বেছি পলম নকৰি শুনোৱা হওকচোন। কাৰোবাৰ মনত আঘাত দি নাভাবিব যে তেওঁ অবুজ বা দুৰ্বল আছিল। কথা হ'ল, তেওঁ আপোনাক বিশ্বাস কৰিছিল যাৰ যোগ্য আপুনি নাছিল। মানুহ স্বাৰ্থপৰ, যুক্তিহীন আৰু অবিবেচক হ'ব পাৰে, তৎস্বত্বেও তেওঁলোকক ভাল পাই থাকিবা। তুমি যদি নিস্বাৰ্থভাৱে কিবা ভাল কাম কৰি আছা, মানুহে তেতিয়াও তোমাৰ কামত স্বাৰ্থৰ গোন্ধ পাব। তথাপিও ভাল কাম কৰিবলৈ নেৰিবা। তুমি যদি সফল হোৱা, বহুত মিছা বন্ধু আৰু সঁচা শত্ৰুৰ সন্মুখীন হ'বা। তথাপিও সফলতাৰ জখলাৰে উঠি যাবলৈ নেৰিবা। আজি তুমি কৰা ভাল কাম মানুহে কালিলৈকে পাহৰি যাব, তথাপিও ভাল কাম কৰি যাবা। সততা আৰু স্পষ্টবাদিতাৰ বাবে বহুত সময়ত তুমি হয়তো আঘাত পাবা, তথাপি সৎ আৰু স্পষ্টবাদী হ'বা। তোমাৰ বহু বছৰৰ সাধনাৰ অন্তত গঢ়ি উঠা এটা কাম বা প্ৰতিষ্ঠা খন্তেকতে শেষ হ'ব পাৰে, তথাপিও গঢ়াৰ সাধনা নেৰিবা। সহায়ৰ প্ৰয়োজন হোৱা লোকক সহায়ৰ হাত আগবঢ়াবলৈ যাওঁতে তেওঁলোকে তোমাক আক্ৰমণ কৰিব পাৰে, তথাপিও তুমি তেওঁলোকক সহায় কৰিবা। পৃথিৱীক তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান দিয়া। তোমাৰ কষ্ট হ'ব, তথাপিও পৃথিৱীখনক তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান দি যোৱা। মই অকলে পৃথিৱীখন সলাব নোৱাৰোঁ, কিন্তু এটা শিলগুটি দলিয়াই মই পানীত বহুতো তৰংগৰ সৃষ্টি কৰিব পাৰোঁ। আনন্দই প্ৰাৰ্থনা, আনন্দই শক্তি, আনন্দই ভালপোৱা। শান্তিৰ আৰম্ভ হয় হাঁহিৰ মাধ্যমত। জীৱনত কিছুমান মানুহ আহে আশীৰ্বাদ হৈ আৰু কিছুমান মানুহ আহে শিক্ষা হৈ। আপুনি যদি মানুহক বিচাৰ কৰিব বিচাৰে, তেনেহ'লে ভালপোৱা সময় নাপাব। আমাৰ মনত যদি শান্তি নাথাকে, তেতিয়াহ'লে আমি পাহৰি গৈছোঁ যে আমি এক পথৰ পথিক। আজি ইমানতে বিদায় মাগিছোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।